বন্ধুসকল আজি আহিলোঁ ধুবুৰীৰ পৰা ফুলবাৰীলৈ যিটো ব্ৰিজৰ কাম হৈ আছে কামখিনি ইয়াৰে পৰা আৰম্ভ হৈছে আৰু মই এতিয়া যিখিনি ঠাইত থিয় হৈ আছোঁ এইখিনি ঠাইৰ পৰা মানে কামখিনি আৰম্ভ হৈছে আৰু আপোনালোকে নিশ্চয় চাইছে মই এটা ব্ৰিজৰ ওপৰত থিয় হৈ আছোঁ। ইয়া চাওক ব্ৰিজৰ ওপৰত হয়তো বহুতে ভাবিব পাৰে যে এইটো মানে ব্ৰিজ হয়, নহয় এইটো মানে এটা টেম্পোৰাৰী ব্ৰিজ হয়। মানে ব্ৰিজৰ কামৰ কাৰণে যিবিলাক যান বাহন ব্যৱহাৰ কৰে সেইবিলাক যান বাহন যাতায়াতৰ কাৰণে এইটো মানে ব্ৰিজ বনাইছে, মানে নদীৰে পাৰ কৰাৰ কাৰণে। তো আজি মই আপোনালোকক গোটেইখিনি ভিডিঅ' কৰি দেখুৱাম যে ক'ত কেনেকুৱা ধৰণৰ কাম হৈছে। আজি আপডেট ল'বলৈ আহিছোঁ, তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাওঁ মোৰ নতুন আন এখন ভিডিঅ'লৈ। তেনেহ'লে বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় কেইদিনমান আগত শুনিছে যে ইয়াতে নাও দুৰ্ঘটনা হৈছে আৰু মই যিখন ব্ৰিজৰ নিচত নাও দুৰ্ঘটনা হৈছে আৰু মই এতিয়া সেইখন ব্ৰিজৰ ওপৰতে থিয় হৈ আছোঁ চাওক। আৰু মই এতিয়া আপোনালোকক পিছৰ কেমেৰা দি মই আপোনালোকক দেখুৱাম যে কোনখিনি ঠাইত নাও দুৰ্ঘটনা হৈছে আৰু সেই যিখন নাও দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেইখন নাও ইয়াতে আছে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। মই এতিয়া আপোনালোকক দেখুৱাম নাওখিনি গোটেই আহিছে, আহি ইয়াতে চাওক। মই আপোনালোকক দেখুৱাই দিছোঁ এইটো জুম কৰি। এই পিলাৰখন যে চাইছে এই পিলাৰত আহি ধাক্কা লাগিছে চাওক, পিলাৰখন ভাঙি গৈছে চাগে চাওক। আৰু ইয়াত চাওক সেইটো পিলাৰৰ ওপৰত নাল নিশ্চয় টনাই দিছে চাওক। আৰু যি সময়ত নাও দুৰ্ঘটনা হৈছিল সেই সময়ত ইয়াতে মানে নাল নিশ্চয় না আছিল চাওক। বৰ্তমান এইবিলাক লগাই দিছে আৰু যদি নাও দুৰ্ঘটনা হোৱাৰ আগত যদি এইবিলাক মানে নাল নিশ্চয় লগাই দিলে এই নাও দুৰ্ঘটনাখন নহ'লহেঁতেন। দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখিনি মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ চাওক। এইখনেই হ'ল নাওখন চাওক, ইয়াতে এতিয়ালৈকে আছে নাওখন। বন্ধুসকল আজিৰ ভিডিঅ'টো কৰি মানে বহুত ভাল লাগি আছে। কাৰণটো হ'ল এইখন ব্ৰিজ যে হৈ আছে এই ব্ৰিজখন দীঘলীয়া হ'ব, বহুত দীঘলীয়া ব্ৰিজ হৈ আছে। এইটো ব্ৰিজ মানে 19.5 কিলোমিটাৰ এই ব্ৰিজখন হৈ আছে। আৰু এইটো আমাৰ কাৰণে বহুত গৰ্বৰ কথা যে আমাৰ অসমৰ ধুবুৰী জিলাত এইখন ব্ৰিজ হ'বলৈ গৈছে, যিখন ব্ৰিজ আমাৰ ইণ্ডিয়াৰ ভিতৰত দীঘলীয়া ব্ৰিজ হ'ব। আমাৰ ইণ্ডিয়াত ইয়াতকৈ দীঘলীয়া ব্ৰিজ এতিয়ালৈকে হোৱা নাই আৰু সেইখন ব্ৰিজে আমাৰ ধুবুৰী জিলাত হৈ আছে। এইটো আমাৰ কাৰণে বহুত এটা গৰ্বৰ কথা। তো তাৰ কাৰণে আজি ভিডিঅ'খিনি যে কৰি আছোঁ বহুত ভাল লাগি আছে। ইয়াৰ যিবিলাক মেচিন ব্যৱহাৰ কৰি আছে মেচিনবিলাক চাই বহুত ভাল লাগে, বহুত আধুনিক মেচিন ব্যৱহাৰ কৰি আছে। ব্ৰিজখন যে বনাই আছে এইটো জাপানীজ কোম্পানী হয়, জাপানীজ ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন কোম্পানী। এইটো কোম্পানীয়ে এই ব্ৰিজখন বনাই আছে আৰু তেওঁলোকে যিখিনি এটা নিম্নতম এটা টাইম দিছে যে এইখন ব্ৰিজ কিমান বছৰলৈকে চলিব কাম আৰু কিমান বছৰত এই কামখিনি শেষ হ'ব। প্ৰায় 2026-27ৰ ভিতৰত কামখিনি শেষ হৈ যাব। আপোনালোকে 2026-27ৰ পিছত আপোনালোকে ব্ৰিজৰ ওপৰেদি ধুবুৰীৰ পৰা ফুলবাৰীলৈ যাব পাৰিব। আৰু বৰ্তমানলৈকেতো যাব গ'লে আপোনালোকক চেলো বা লঞ্চ এইবিলাক ব্যৱহাৰ কৰিব লাগে আৰু এইবিলাকত বহুত ৰিস্ক হয়। আৰু এই ব্ৰিজখন হোৱাৰ পিছত এইটো মানে এটা বহুত ভাল লাগিব এই ব্ৰিজখন চলি যে আমি 19-20 কিলোমিটাৰ প্ৰায় এই ব্ৰিজখন হ'ব। তো বন্ধুসকল প্ৰায় 8-10 কিলোমিটাৰমান আহিলোঁ।
হোৱাৰ পিছত মানে ইয়াৰ পৰা ৰাস্তা নাই। ব্ৰিজৰ কামৰ কাৰণে যিখিনি ৰাস্তা বনাইছে, এয়া চাওক ৰাস্তা, এইখিনি ৰাস্তা, আৰু ইয়াৰ পৰা ৰাস্তাখিনি শেষ হৈছে। চাওক ইয়াৰ পৰা আমি এনে বাইকেৰে যাব নোৱাৰিম। যদি আমি যাব লাগে তেনেহ'লে ইয়াতে চাওক চেলো ৰখি দিয়ে আছে। এইটো এটা চেলো ভাড়া কৰি লৈ কিনে যাব লাগিব। আৰু ইয়াতে চাওক নদীৰ মাজত এইবিলাক খুঁটি হৈছে। চাওক এইবিলাক নদীৰ মাজত, আৰু ইফালে আৰু দুটা আছে চাওক। আৰু নদীৰ মাজত যে এইবিলাক ব্ৰিজ বনাই, যে খুঁটি বনাইছে, এই খুঁটিবিলাক, এইবিলাক খুঁটি কেনেকৈ বনাইছে মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক জাহাজখন, নদীৰ মাজত যিবিলাক কাম কৰে এইবিলাক জাহাজেৰে কৰে। জাহাজৰ ওপৰত গাড়ী ৰখি তাৰপিছতহে কামখিনি কৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই কিনে আপোনালোকক কেনেকুৱা লাগিল? যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটনটো ক্লিক কৰি দিব, যাতে আগলৈ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। আজি ইয়ালৈকে বাই বাই।